প্ৰায় 100-150 সদস্যৰে ভৰপূৰ এটা পৰিয়ালত মই তেওঁলোকৰ নিমন্ত্ৰণ ক্ৰমে আহিলোঁ আৰু এই পৰিয়ালটো থাকে এইটো ঘৰত আৰু এই পৰিয়ালটোত আছে বহুত চলি। গতিকে বলকচোন আমি চাওঁ পৰিয়ালটো কেনেকৈ থাকে, কি কৰে। এয়া সোমাই আহিলোঁ পৰিয়ালটোৰ ঘৰত আৰু এই পৰিয়ালটোত আছে বহুত চলি পলি। চাওক, আচলতে এইখন এখন চিত্ৰকলাৰ স্কুল হয়। প্ৰতি শনিবাৰে ইয়াতে চিত্ৰকলাৰ প্ৰশিক্ষণ দিয়া হয়। আহকচোন আমি চিত্ৰকলা স্কুলখনৰ বিষয়ববীয়াসকলৰ সৈতে কথা পাতোঁ আৰু তেওঁলোকৰ লগত চিনাকি হওঁ। নমস্কাৰ, কি খবৰ তোমালোকৰ? তোমালোকে কিয় আহিছা ইয়াত? ছবি আঁকিবলৈ, মানে তোমালোকে শিকি আছা কেনেকৈ ছবি আঁকে, হয়নে? আহকচোন আমি এই চিত্ৰকলা নিকেতনখনৰ সঞ্চালক ডাঙৰীয়াৰ সৈতে চিনাকি হওঁ। এখেত হৈছে এই চিত্ৰকলা নিকেতনখনৰ সঞ্চালক। নমস্কাৰ দাদা। নমস্কাৰ। আপুনি নিকেতনখনৰ সঞ্চালক? হয়, মই সঞ্চালক। আচ্ছা, আপোনাৰ নামটো কি বাৰু? মোৰ নাম কমল তালুকদাৰ। এই নিকেতনখনৰ আৰম্ভণি কেতিয়া হ'ল আৰু কেনেকৈ হ'ল সেইটো আমাক অলপ কওকচোন। ধন্যবাদ। পোনপ্ৰথমে আলহী ইউটিউব চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই কলা নিকেতনত পদাৰ্পণ কৰাৰ কাৰণে। ইয়াৰ আৰম্ভণি আমি প্ৰথমে 2009 চনত এখন শংকৰদেৱ শিশু নিকেতন ঠালকুছি হিচাপে এখন নিকেতন আৰম্ভ কৰিছিলোঁ। ইয়াৰ লগত সংগতি ৰাখি আমি চিন্তা চৰ্চা কৰিলোঁ যে ইয়াত যে চিত্ৰকলা আৰু সংগীত এই দুয়োটাই আমি চলাব পাৰিম বুলি ভাবি সাহসেৰে 2013 চনত আমি আৰম্ভ কৰিছিলোঁ। প্ৰথমে আমাৰ নিকেতনৰ প্ৰধান আচাৰ্য সন্মানীয় প্ৰহ্লাদ তালুকদাৰ তেখেতে স্থাপন কৰিছিল নিকেতনৰ লগতে চিত্ৰকলা নিকেতন 2013 চনত, আৰু তেখেতৰ সান্নিধ্যত আজি এই দুয়োখন নিকেতন বৰ্তমান আমি চলাই ৰখাৰ কাৰণে সক্ষম হৈছোঁ। ইয়াৰ মাজত এটা অকণমান দুৰ্ভাগ্যৰ বিষয় যে চিত্ৰকলা নিকেতনৰ লগত সংগীত কলা নিকেতন আছিল, কিন্তু সেইখন সহজ নহয়। কিছু পৰিমাণে আমি চলোৱাত ব্যৰ্থ বুলি ক'ব লাগিব। এতিয়া শিক্ষকৰ অভাৱ আছিল। শিক্ষকৰ অভাৱ গোটেই নাছিল, যদিও শিক্ষাৰ্থীৰ অভাৱ আছিল। শিক্ষাৰ্থীৰ আগবাঢ়ি অহা নাছিল। আমাৰ চিত্ৰকলা নিকেতনৰ ক্ষেত্ৰত বেছি আমি সঁহাৰি পাইছিলোঁ। তাৰ কাৰণে 2017 চনমানৰ পৰাই মই পূৰ্ণ সহযোগেৰে নিকেতনখন চলাই ৰখাৰ কাৰণে মই চেষ্টা কৰি আছোঁ। চিত্ৰকলা নিকেতনখনৰ অন্য এজন বিষয়ববীয়া তেখেত শিক্ষক আচলতে এই নিকেতনখনৰ। তেখেতৰ লগত চিনাকি হোৱা হওকচোন। তুমিয়ে বুলি কৈছোঁ, মোতকৈ সৰুৱে হ'বা। তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী মৃদুল ৰাজবংশী। হয়, তুমি এনেই কিমান বছৰৰ পৰা ইয়াত লাগি আছা? মোৰ 4 বছৰমান হ'ল। 4 বছৰমান। 4 বছৰ। মই এইখন মানে শংকৰদেৱ শিশু নিকেতনতে মই তাৰমানে চিত্ৰকলা শিকিছিলোঁ। এই পৰ্যায়ত আহি মানে বহুত মানে সুখ অনুভৱ কৰিছোঁ আৰু। ঠিক আছে, এইখনৰ পৰাই শিকিছিলা তুমি আৰু আহি ইয়াতে আৰু আকৌ শিক্ষক হিচাপে কাম কৰি আছা। এনেই ইয়াতে কিমান বয়স হ'লে ল'ৰা ছোৱালী আহিব পাৰে? শিশুটো যেতিয়া 6 বছৰ 5 বছৰ হয়, বা যেতিয়া মানে অলপমান ছবিৰ প্ৰতি আগ্ৰহ হয় বা ছবি মানে কি অলপমান মানে জানা হয়, তেতিয়াৰ পৰাই মানে এডমিশ্যন লোৱা হয়। আৰু আমাৰ ইয়াত ডিপ্ল'মা 5th ইয়াৰত গেলি আছে। ইয়াৰ পিছত আমাৰ কনডেন্সটো ইয়াত বৰ্তমানলৈকে নাই। 5th ইয়াৰৰ পৰা ল'ৰা ছোৱালীখিনি বেলেগ স্কুলত বা বিদ্যালয়ত বেলেগত হেৰি কৰা যায় আৰু এডমিশ্যন লয়। ল'ৰা বা ছোৱালীটোৱে 5-6 বছৰ আহিব পাৰে। আৰু তাৰপিছত তোমালোকে ইয়াতে ডিপ্ল'মা 5th ইয়াৰলৈকে শিক্ষা হৈছে। আৰু তাৰপিছত ইয়াতে ডিপ্ল'মা 5th ইয়াৰ শেষ হ'লে বেলেগ স্কুলত যাব লাগে। কনডেন্স বছৰ কাৰণে মানে বেছিক আৰু যিখিনি লাগে আৰু চিত্ৰকলাত সেইখিনি শিকোৱা হয়। আৰু বছৰত এবাৰ পৰীক্ষা হয়। এই পৰীক্ষাত মানে এই পৰীক্ষাৰ মাধ্যমেৰে আৰু আমি ছাত্ৰ ছাত্ৰীখিনিক মানে সেই কৰি আনো আৰু মানে ডিপ্ল'মা 1st ইয়াৰ 2nd ইয়াৰ প্ৰিপাৰেটৰী এনেধৰণৰ এটা হেৰি কৰা যায় আৰু। আচ্ছা কমল দা, আপুনি এটা কথা কৈ দিয়কচোন, চিত্ৰকলাৰ এনেই ধৰক দৈনন্দিন জীৱনত কি ধৰণৰ গুৰুত্ব আছে? মানে আমি কিয় শিকিব লাগে চিত্ৰকলা আমি মানুহ মাত্ৰেই কলাৰ প্ৰয়োজন আছে। কলা এনেকুৱা নহয় যে অকল চিত্ৰকলাই মানে শেষ কলা। সাহিত্য কলা হৈছে সৰ্বশ্ৰেষ্ঠ কলা। আমাৰ দৈনন্দিন জীৱনত ৰাতিপুৱা শুই উঠাৰ পিছৰ পৰাই আমি কলাৰ লগত জড়িত হওঁ।
টুথব্ৰাছ কৰাটো এটা চিত্ৰকলাৰ মাধ্যমৰ এটা অংশ বুলি ক'ব পাৰি কাৰণ তাত এটা ষ্টাইল থাকে অৰ্থাৎ কলা মানে হ'ল তাৰ এটা কি সৌন্দৰ্য নিৰূপণ কৰা কাৰ্য গতিকে আমি শিশুৰ সুলভ মনবিলাক আমি কেনেকৈ বিকাশ কৰিব পাৰোঁ সিহঁতক কেনেকৈ আমি নিজৰ আৰ্টটো ওলাই আনিব পাৰোঁ তেওঁলোকৰ মনৰ পৰা সেইটো কাৰণে আমি বেছিকৈ চেষ্টা কৰোঁ আৰু তেওঁলোকৰ সুপ্ত প্ৰতিভা যি সুপ্ত হৈ থাকে ইয়াতে চিত্ৰৰ মাধ্যমতে তেওঁলোকে মুক্ত হৈ নিজৰ নিৰূপণ কৰিব পাৰে অৰ্থাৎ প্ৰতিটো কামতে আমাৰ কলাৰ দৰকাৰ আছে কলা আছে আৰু তাৰে ভিতৰত চিত্ৰকলাটো এটা অন্যতম কলা আৰু চিত্ৰকলাৰ জৰিয়তে হাতৰ আখৰ সুন্দৰ হয় বুলি কোৱা হয় আৰু হয়নে কথাটো সেইটো একেবাৰে সত্য কথা হাতৰ আখৰৰ লগতে তেওঁলোক আমি যিটো ল'ৰা ছোৱালীক আমি আধা ঘণ্টা সময় মানে টেবুলত ৰাখিব নোৱাৰোঁ তেওঁলোকক আমি 2 ঘণ্টা 3 ঘণ্টা সময় তেওঁলোকক সহজতে ৰাখিব পৰা এটা কৌশল হৈছে চিত্ৰকলাৰ মাধ্যম এনেই চিত্ৰকলা শিকাৰ পিছত ল'ৰা বা ছোৱালীটোৱে ভৱিষ্যতে কিবা স্কোপ পাবনে নিশ্চয় কি ক্ষেত্ৰত এনে স্কোপ পাব স্কোপ বিভিন্ন ধৰণৰ তেওঁলোকে লাভ কৰিব পাৰে তেওঁলোকৰ মনৰ উৎসাহ বৃত্তিৰ লগত তেওঁলোকে আগবাঢ়ি যাব পাৰে যদি মানে কি হয় কলাৰ ওপৰত তেওঁলোকৰ যদি বেছি ইণ্টাৰেষ্টিং হয় তেতিয়াহ'লে আমি ক্লাছ 9ৰ পৰাই আমি চিত্ৰকলাৰ এটা মাধ্যম আছে শিক্ষা বিভাগ আছে তেওঁলোক তাত 4 ছাবজেক্ট হিচাপে তেওঁলোকে লৈ সুনাম অৰ্জন কৰিব পাৰে আৰু তাৰপিছত যদি তেওঁলোকৰ ইচ্ছা থাকে তেওঁলোক কলা অৰ্থাৎ চিত্ৰকলাটো এটা ছাবজেক্ট হিচাপে তেওঁলোকে লৈ তেওঁলোকে উচ্চ ডিগ্ৰীধাৰী হ'ব পাৰে মনৰ সুন্দৰ মানে বাৰ্তা প্ৰেৰণ কৰিব পাৰে চিত্ৰ প্ৰদৰ্শন কৰি যেনেকৈ আমাৰ প্ৰথমতে আমি নাম ল'বই লাগিব কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা গতিকে তেওঁ এনেকুৱা চিত্ৰ প্ৰদৰ্শন কৰি সমগ্ৰ বিশ্বত এটা খলকনি তুলিছিল ভাৰতবৰ্ষত তেওঁ খলকনি তুলিছিল অসমত তেওঁ আজিও চিৰ বিৰাজমান হৈ আছে তেনেকুৱা প্ৰতিভা মানুহ আছিল সভাৰাম ব্ৰহ্ম বিৰিঞ্চিত কুমাৰ বৰুৱা ছাৰ তেওঁলোকে আজি মানে কি সন্মান চৰকাৰী সন্মান তেওঁলোকে লাভ কৰিব সক্ষম হৈছে পুৰস্কৃত কৰিব পৰা হৈছে সকলোতে তেওঁলোকৰ আজি মানে কি অসম বিৰাজ কৰি তেওঁলোকে আজি অমৰ হৈ থাকিব পৰা হৈছে এই ক্ষেত্ৰত আমি দেখা পাইছোঁ যে চিত্ৰকলাৰ অতিকৈ প্ৰয়োজন আৰু যিসকল ছাত্ৰ ছাত্ৰীক মাক দেউতাকে চিত্ৰকলাৰ পৰা আঁতৰাই ৰাখিব খোজে তেওঁলোকক মই আহ্বান কৰিব বিচাৰিছোঁ তেওঁলোকক কমচে কম 1 ঘণ্টা সময় চিত্ৰকলাৰ লগত জড়িত কৰক যিটো জিৰণি সময় আছে তেওঁলোকৰ মনৰ প্ৰতিভা বিকাশ হ'ব আৰু ধৈৰ্য তেওঁলোক অৰ্থাৎ যি পাঠ অৰ্থাৎ পঢ়ি থাকে তেওঁলোকৰ আধা ঘণ্টাৰ পৰাই তেওঁলোক 1 ঘণ্টা অনাহাসে পঢ়াৰ ধৈৰ্যটো আহি যাব নমস্কাৰ ভাইটি নমস্কাৰ এনেই তুমি ইয়াতে চিত্ৰকলা শিকাই আছা ন শিকাই আছোঁ তোমাৰ নামটো কৈ দিয়াচোন নমস্কাৰ মোৰ নাম শ্ৰী দীপজ্যোতি শৰ্মা কিমান বছৰ হ'ল তোমাৰ ইয়াতে মই 2009 বৰ্ষৰ পৰা 2025 বৰ্ষলৈকে শিকাই আছোঁ ছবি 2009ৰ পৰা আৰু আজিলৈকে প্ৰায় 12 বছৰ ইমান দীৰ্ঘদিন ধৰি তুমি ইয়াতে লাগি আছা তুমি মানে কি কাৰণত লাগি আছা ইয়াতে কিবা এটা কাৰণ আছে নিশ্চয় ছবি মোৰ ভাল লাগে সৰুৰে পৰা মই ছবি শিকি আহিছোঁ আৰু সৃষ্টিশীল কামত মই জড়িত হৈ আছোঁ আৰু ল'ৰা ছোৱালীবিলাককো শিকাই ভাল পাওঁ আৰু ল'ৰা ছোৱালীবিলাকেও আমাক মৰম দিছে আৰু মৰম দিব পাৰিছোঁ আৰু লগতে ময়ো ছবি আঁকি বহুত ভাল পাওঁ মানে তুমি সৰুৰ পৰাই ছবিৰ লগত জড়িত হৈ আছা এতিয়ালৈকে ছবিৰ লগত জড়িত হৈ আছোঁ কাৰণ 10-12 বছৰ ছবিৰ লগত জড়িত হৈ থকাটো এটা বহুত ডাঙৰ কথা মই এনেই বহুতকে দেখা পাওঁ ইমান দিনলৈকে এটা বিষয়তে লাগি থাকিব নোৱাৰে এনে ঘৰ ক'ত তোমাৰ ঠালকুছি ভাল লাগিল তোমাৰ লগত চিনাকি হয় ধন্যবাদ হেল্ল' নমস্কাৰ তোমালোকৰ শ্ৰেণীটো কি বুলি কয় কিমান শ্ৰেণী তোমালোকৰ নহয় এই চিত্ৰকলাৰ যিটো তোমালোকে ক্লাছ পঢ়ি আছে এইটো ক্লাছটো ফাৰ্ষ্ট ইয়াৰ গম নোপোৱা কোনে ক'ব পাৰিব ফাৰ্ষ্ট ইয়াৰ কিমান ফাৰ্ষ্ট ইয়াৰ প্ৰিপেয়াৰটৰি ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰো আছে তোমাৰ দুটা ক্লাছ ইয়াতে আছে এটা হ'ল প্ৰিপেয়াৰটৰি ফাৰ্ষ্ট ইয়াৰ আৰু প্ৰিপেয়াৰটৰি ছেকেণ্ড ইয়াৰ এই সৰু সৰুবিলাক ফাৰ্ষ্ট ইয়াৰ চাগে ন আৰু ডাঙৰবিলাক ছেকেণ্ড ইয়াৰ ঠিকে আছে বুজি পালোঁ এইবাৰ তোমালোকৰ লগত চিনাকি হওঁ
তোমালোকৰ এইটো কিমান ক্লাছ পেপাৰটো সেকেন্ড ইয়াৰ প্ৰিপেয়াৰ সেকেন্ড ইয়াৰ নহয় এইটো থাৰ্ড ইয়াৰ থাৰ্ড আৰু সেকেন্ড দুটা আছে এনে স্কুলত তোমালোকে কিমান ক্লাছত পঢ়া ক্লাছ 7 গোটেইকেইটা একে ক্লাছ নেকি 8ৰ আছে ন সাবস্ক্রাইব টু Aalohee ইউটিউব চ্যানেল থেংক ইউ কমলদা এনে আপোনালোকৰ চিত্ৰকলা নিকেতনখনৰ মূল অনুষ্ঠানখন হৈছে এইখন শংকৰদেৱ শিশু নিকেতন থালকুছি এইখন হৈছে মূল ইয়াৰ পৰাই সৃষ্টি হৈছে আপোনালোকৰ চিত্ৰকলা নিকেতন হয় আচ্ছা চিত্ৰকলাত প্ৰথম এডমিশ্যন ল'বলৈ আহিলে মানে ফিজবিলাক কেনেকুৱা ধৰণৰ হ'ব চিত্ৰকলাৰ 350 টকা আৰু মান্থলি ডিউজ আছে আপোনাৰ 170 টকা আৰু 200 টকা 350 টকা এডমিশ্যন ফিজ আৰু মাহিলী ফিজটো হৈছে 200 কিমান ক'লে 200 টকা আছে ডিপ্ল'মাৰ কাৰণে আৰু প্ৰিপাৰেটৰীৰ কাৰণে 170 টকা বহুতেই কম ইমানো বেছি নহয় গতিকে মানুহবিলাকে আহিব পাৰে হয়তো বহুতে ফিজবিলাক বেছি হ'ব নেকি বুলি ভাবি থাকে খৰচবিলাক বেছি হ'ব নেকি বুলি বহুতে পিছ পৰি আছে গতিকে ভিডিঅ'টোত মই কৈ দিলোঁ কমলা এইবাৰ চিত্ৰকলা নিকেতনখনৰ কথা নুসুধোঁ এইবাৰ সুধিম শংকৰদেৱ শিশু নিকেতন থালকুছিখনৰ বিষয়ে ঠিক আছে ইয়াতে কিমান শ্ৰেণীৰ পৰা কিমান শ্ৰেণীলৈকে পাঠদান কৰা হয় অংকুৰ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে পাঠদান কৰা হয় অংকুৰৰ পৰা দশম শ্ৰেণীলৈকে তাৰপিছত ইয়াতে বৰ্তমান এডমিশ্যন চাগে চলি আছে ন এডমিশ্যন চলি আছে আচ্ছা অংকুৰ মুকুলৰ পৰা নৱম শ্ৰেণী ক্লাছ 8 অৰ্থাৎ নৱম শ্ৰেণীলৈকে চলি আছে এডমিশ্যন ল'ব পাৰে যিকোনো ক্লাছৰ শ্ৰেণীৰে আহিলে হ'ল আৰু কাৰ্যালয়ত যোগাযোগ কৰিলে তেওঁলোকে এডমিশ্যন ল'ব পাৰিব হয় মই বাৰু স্ক্ৰীণত ইয়াতে মোবাইল নম্বৰটো দি দিম আপোনাক কমলদা এনেই হাইস্কুল শিক্ষান্ত পৰীক্ষা মানে কেইবাৰ উত্তীৰ্ণ হ'ল বিদ্যালয়খনৰ পৰা আমাৰ 20 চনৰ পৰাই মানে অবিৰতভাৱে চলি আছে 2020 পৰাই চলি আছে 2024 চলৈকে হ'ল চাৰিটা বেচ গুচি গ'ল এনেই ৰিজাল্ট কেনেকুৱা ৰিজাল্ট 100% আছে ৰিজাল্টৰ ক্ষেত্ৰত আমি তল পৰি থকা নাই এই ক্ষেত্ৰত সন্মানীয় প্ৰধান আচাৰ্যৰ নামটো ল'বই লাগিব সন্মানীয় আচাৰ্য প্ৰহ্লাদ তালুকদাৰ তেখেতৰ অহৰহ প্ৰচেষ্টাত আজি আমি অনুষ্ঠানটোত লাগি আছোঁ আৰু আজি ভাল ৰিজাল্ট এটা দেখুৱাবলৈ আমি সক্ষম হৈছোঁ ষ্টাৰ ডিষ্টিংশ্যন গোটেইখিনিতে আছে প্ৰতিটো বিষয়ত লেটাৰ সহ ভাল এটা উচ্চ পাৰ্চেণ্টেজ লৈ তেওঁলোক ওলাই যাবৰ কাৰণে সক্ষম হৈছে এই চেগতে মই আচাৰ্যক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ অবিহনে বা প্ৰধান আচাৰ্যৰ অবিহনে এই ৰিজাল্ট সম্ভৱ হৈ নুঠিল হয় কমলদা ধৰক আমাৰ এই অঞ্চলটো এটা বদনাম আছে কি আমি শৈক্ষিক পৰিৱেশত আগবঢ়া নহয় এনেই আপুনি ভাবে নেকি কথাটো নাই এইটো একেবাৰে অসম্ভৱ কথা কাৰণ আমি যেতিয়া আমি 2009 চনত নিকেতনখন স্থাপন কৰিছিলোঁ তাৰপিছত আমি দেখা পালোঁ যে আমাৰ ইয়াতো ভাল ল'ৰা ছোৱালী নোহোৱা নহয় এই যদিও আমাৰ গাঁও অঞ্চল কিন্তু এই অঞ্চলতে অৰ্থাৎ বকাত পদুম ফুলাৰ দৰে কথা এটা আমি যি পাওঁ বা শুনো গতিকে এইটো আমি বাস্তৱত দেখা পাইছোঁ গতিকে ইমানটো আমাৰ গাঁৱলীয়া ল'ৰা ছোৱালীবিলাক দুৰ্বল নহয় গতিকে 100 নম্বৰৰ ভিতৰত তেওঁলোক 95, 98, 99 পৰ্যন্ত পোৱাৰ কাৰণে সক্ষম হোৱা যিহেতু পাইছে বা দেখা পাইছোঁ গতিকে এই ক্ষেত্ৰত দুৰ্বল নহয় বুলি মই ভাবোঁ আজিৰ পৰা 20-25 বছৰৰ আগতে ইয়াৰ শৈক্ষিক পৰিৱেশটো যেনেকুৱা আছিল এতিয়া অলপমান উন্নতি হোৱা যেন পাইছেনে বহু পাৰ্চেণ্টে উন্নতি হৈছে গতিকে এই ক্ষেত্ৰত আমি ক'বলৈ যিহেতু 100% য'ত নেকি আমি 50 জন ল'ৰা ছোৱালী একোখন বিদ্যালয়ৰ পৰাই মেট্ৰিক পৰীক্ষা দিলে মাত্ৰ আমি 10-12 জন পাইছিলোঁ গতিকে তেনে স্থানত যিহেতু আমাৰ ইয়াত 100% সক্ষম হ'ল গতিকে শিক্ষাৰ দিশত আচলতে আমাৰ ল'ৰা ছোৱালী দুৰ্বল বুলি মই নাভাবোঁ গতিকে ৰাইজৰ সহযোগ আছে গতিকে ৰাইজৰ সহযোগত মিলি আমি এইখিনি বৰ্তমান লাভ কৰিব পাৰিছোঁ আচ্ছা এইবাৰ এটা কথা সুধিম দেই তোমালোকক চবে ক'বা ইফালে আহা তোমালোকক এটা কথা সুধিম এই তোমালোকে যে ছবি আঁকি আছা এইবিলাক যদি সঁচা হৈ যায় কি হ'ব ধৰা তুমি এটা কুকুৰ আঁকিলা কুকুৰটো যদি সঁচা হয় তেতিয়া কি হ'ব তেতিয়া তোমালোকে কাৰ বেছিকৈ ছবি আঁকিবা কোৱাচোন কেকৰ ছবি আঁকিবা নেকি কোনে আঁকিবা কেকৰ ছবি হা
তুমি কি আঁকিবা কিহৰ ছবি আঁকিবা যদি তুমি আঁকা ছবিবিলাক যদি সঁচা হৈ যায় তুমি কিহৰ ছবি বেছিকৈ আঁকবা তুমি চব কেক কৰে নেকি তুমি কোৱাচোন তুমি কিহৰ কল এই ইমান লাহে লাহেকৈ কয় নুশুনে এইটো কিমান ক্লাছ আছিল প্ৰিপেয়াৰটৰি থাৰ্ড ইয়াৰ চবে জোৰকৈ ক'বা অলপ হাল্লা হৈ আছে বেছিকৈ আচ্ছা তোমালোকে হেৰি আইৰণ মেন স্পাইডাৰ মেন হাল্ক এইবিলাকক চিনি পোৱা নাই ছুপাৰ হিৰোবিলাকক চিনি পোৱা তাৰে মই কোনজন মই আইৰণ মেন না স্পাইডাৰ মেন না হাল্ক মই কোনজন কোৱাচোন মই হাল্ক নেকি অ' ৰিয়েলি মই হাল্ক হয় ঠিক আছে ধন্যবাদ ভাল লাগিল এইবাৰ ডাঙৰকেইটাক এটা প্ৰশ্ন সুধিম মই তোমালোকে যদি এদিন যদি সুবিধা পোৱা তোমালোকৰ প্ৰিয় চেলিব্ৰিটিৰ লগত জীৱনটো সলনি কৰাৰ তেতিয়াহ'লে তোমালোকে কাৰ দৰে হ'বা মানে কাৰ লগত সলনি কৰিবা কোনজন চেলিব্ৰিটিৰ লগত সলনি কৰিবা কোন দীপলিনা ডেকা বা আৰু কিয় আচ্ছা আচ্ছা তুমি কোৱা তুমি কোনজন চেলিব্ৰিটিৰ লগত জীৱনটো সলনি কৰিবা যদি সুবিধা পোৱা চান্স পোৱা এদিনৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা বাপৰে বাপ তুমি আৰু সাংঘাতিক দেখোন আৰু কিয় কি কাৰণত মানুহজন ভাল লাগে এনথুচিয়াষ্টিক মানুহজন হয় না কাম কাজবিলাক বহুত কৰে আৰু ঠিক আছে এইবাৰ তুমি কোৱা কোনজন চেলিব্ৰিটিৰ লগত তুমি জীৱনটো সলনি কৰাৰ সুবিধা পালে কৰি দিবা ডনাল্ড ট্ৰাম্প অ' আৰু তুমি বেছি ওপৰত দেখোন বাপৰে বাপ আৰু কিয় কি কাৰণত আমেৰিকাত যাবৰ মোৰ বহুত ইচ্ছা আছে আৰু ডনাল্ড ট্ৰাম্প যি ধৰণে থাকে সেই ধৰণটো মোৰ ভাল লাগে সঁচাকৈ আশাবিলাক বহুত ডাঙৰ তোমালোকৰ আৰু ময়ো আশা কৰোঁ এদিন তোমালোকৰ মাজৰ পৰাই ডনাল্ড ট্ৰাম্প ওলাব আৰু হিমন্ত বিশ্ব শৰ্মা ওলাব আৰু দীপলিনা ডেকাও ওলাব গতিকে আমি আশা ৰাখিব লাগে তোমালোকৰ কাৰণে আৰু এটা প্ৰশ্ন আছে ধৰা বহুতে কি কৰে এটা কামতে লাগি থাকিব নোৱাৰে ধৰা সৰুতে কিবা এটা কাম কৰিছিল কিন্তু ডাঙৰ হোৱাৰ পিছত সেই কামটো বাদ দিছে কৰাৰ কাৰণে সেই কামটো কৰিবলৈ বাদ দিছে ডাঙৰ হোৱাৰ পিছত এতিয়া তোমালোকে কোৱা তোমালোকে সৰুৰ পৰা এতিয়ালৈকে মানে কোনটো কাম নেৰানেপেৰাকৈ কৰিয়ে আছা আজিলৈকে বাদ দিয়া নাই আৰু অ' বা বহুত ভাল কথা তুমি আৰু তোমালোকে আৰ্টে কৰি আছা অঁ ধৰি থাকা বাছ ধুনীয়া গতিকে জনগণ আপোনালোকে ভিডিঅ'টোত গমেই পালে এখেতসকলে কেনেকৈ এখন চিত্ৰকলাৰ নিকেতন চলাই আছে বহুত কষ্ট হয় আৰু বহুত ত্যাগো আছে বাৰু সেইখিনি বাৰু মই ক'বলৈ নাযাওঁৱেই আমাৰ আলহী চেনেলটোক ইয়াত ভিডিঅ' প্ৰস্তুত কৰাৰ কাৰণে নিমন্ত্ৰণ দিছে এখেতসকলে তাৰ বাবে এখেতসকলক বহুত বহুত ধন্যবাদ জনালোঁ আৰু আগলৈও যাতে এখেতসকলৰ খবৰবিলাক এওঁলোকৰ বতৰাবিলাক আমি আমাৰ চেনেলত দেখুৱাব পাৰোঁ সেইটোকে আশা ৰাখিলোঁ আৰু আশা কৰোঁ এইখন নিকেতনৰ পৰাই যাতে ভৱিষ্যতে শোভাৰাম ব্ৰহ্ম কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে ডাঙৰ ডাঙৰ শিল্পী ওলায় আৰু আমাৰ দেশৰ সুনাম কঢ়িয়াই আনে তাকে আশা ৰাখি আজিৰ ভিডিঅ'টো আমি সমাপ্ত কৰিলোঁ ধন্যবাদ সকলোকে ধন্যবাদ অ' এক মিনিট ভিডিঅ'বিলাকতো আপোনালোকে চাই আছে নিশ্চয় যদি চাই আছে তেতিয়াহ'লে নিশ্চয় গম পায় যোৱাটো এপিছ'ডত আপোনালোকৰ বাবে এটা প্ৰশ্ন সুধিছিলোঁ আৰু সেই প্ৰশ্নটোৰ উত্তৰ বহুকেইজনে দিছে বাৰু কিন্তু ভাগ্যশালী বুলি বিবেচিত হৈছে এইজন মহাপুৰুষ @ৰাহুল কছাৰী RT3QY গতিকে পুৰস্কাৰ জিকাৰ বাবে ৰাহুল কছাৰী RT3QY আপোনাক জনাইছোঁ আমাৰ তৰফৰ পৰা অভিনন্দন গতিকে সোনকালে আমাৰ সৈতে যোগাযোগ কৰি পুৰস্কাৰটো গ্ৰহণ কৰক আজিৰ এইটো এপিছ'ডতো আছে আপোনালোকৰ বাবে এটা প্ৰশ্নটো হৈছে শোভাৰাম ব্ৰহ্ম কোন আছিল অপশ্যন 1 গায়ক অপশ্যন 2 চিত্ৰশিল্পী অপশ্যন 1 গায়ক অপশ্যন 2 চিত্ৰশিল্পী ফটাফট কমেণ্টত গৈ আপোনালোকে কমেণ্টত উত্তৰটো লিখি আমালৈ পঠিয়াই দিয়ক আৰু নহ'লে ফেচবুক পেজতো আপোনালোকে ইয়াৰ উত্তৰটো দিব পাৰিব আৰু ভাগ্যশালী বিবেচিত হ'লে আপোনালোকে পাব নগদ ধনৰ উপহাৰ